আৰু বিগ ব্ৰেকিং নিউজ কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত সকলোকে পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'ত মই কথা পাতিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টৰ সম্পৰ্কে। যেহেতু আজি দুপৰীয়াৰ পৰা আপোনালোকে গম পাইছে, সম্পূৰ্ণ আপোনালোকে নিউজ চাইছে, নিউজত দি আছে, প্ৰতিটো নিউজ চেনেলত দি আছে অহাকালিলৈ ৰিজাল্ট ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে, কিন্তু সঠিক বুলি কোৱা নাই। হয়তো কাইলৈ নোলালে দেওবাৰে ওলাব বুলি কৈছে। আপোনালোকে হয়তো নিশ্চয় দেখিছে সেই নিউজসমূহ। ক্লিপ এটা মই আগবঢ়াম, তাৰ আগতে কিছু কথা কৈ ল'ব বিচাৰিছো আপোনালোকক। মোৰ চেনেলত আজিলৈকে মই কোনো ধৰণৰ ফেক নটিচ, ফেক নিউজ দিয়া নাই। আপোনালোকে চাই ল'ব পাৰে, যিমান ভিডিঅ' বনাইছো সিমান কষ্ট কৰি বনাইছো। কোনো ধৰণৰ ফেক নটিচ, ফেক নিউজ মই দিয়া নাই। মোক ভিউজো নালাগে, মই ভিউজৰ আশাত ভিডিঅ' নবনাওঁ। আগন্তুক সময়তো নবনাওঁ, এতিয়াও নবনাওঁ, পিছলৈও নবনাওঁ। সেইটো এতিয়া আজিয়ে কৈ দিলোঁ আপোনালোকক, কাৰণ থাম্বনেইলত কিবা এটা লিখি ভিতৰত কিবা এটা থাকিব, তেনেকুৱা ধৰণৰ ক্লিক বেক দিয়া নাযায় মোৰ চেনেলত, আপোনালোকে চাব পাৰে। গতিকে আগন্তুক সময়ত আপোনালোকৰ সহায় থাকিলে মই ভিডিঅ' বনাই যাম, সদায় বনাই যাম সঠিক বাৰ্তা লৈ। গতিকে আজি ক'ব ওলাইছোঁ, কিছুমান ইউটিউবাৰে, মই নাম নকওঁ, কিছুমান ইউটিউবাৰে কৈছে আজি দিব, কাইলৈ দিব, কিন্তু নোলায়, অৰ্থাৎ ভিউজ লৈ আছে। ক্লিক কৰি মানুহে চাই ভিউজটো পায়, সেইমতে তেনেকে হৈ যায়, চেনেলটো তেনেকে গ্ৰ' কৰি আছে। কিন্তু তেনেকুৱা চেনেলৰ আপোনালোকে কাম আছে বুলি ভাবে নে নাই বুলি ভাবে, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু ক'বলৈ যাওঁ, সঠিক নিউজ দিব লাগে, সঠিক বাৰ্তা দিব লাগে জনসাধাৰণলৈ, তেতিয়াহে মানুহে ভাল পায়, মই সেইটো জানো। গতিকে মই আজি আপোনালোকক এইকাৰণেই ৰিজাল্টৰ সম্ভাৱনা আছে বুলি ময়ো কৈছোঁ, কাৰণ নিউজতো কৈছে। আজি সেইকাৰণে লৈ আহিছোঁ, ক্লিকটো দি দিম, আপোনালোকে চাই ল'ব নিউজত কি কৈছে। নিউজত দিনৰ দুপৰীয়াৰ পৰা দি আছে নিউজবিলাকত, আজি কাইলৈ ৰিজাল্ট দিব বা পৰহিলৈ দিব। কাইলৈ নিদিলে, কাইলৈ যিহেতু শনিবাৰে নিদিলে দেওবাৰে দিব বুলি কৈছে। আপোনালোকে নিশ্চয় শুনিছে, কিন্তু তাৰ আগত নিউজত কেতিয়াও কোৱা নাছিল। হয়তো পাক নিউজত দিছে বুলি কৈছে, মই সেইটো দেখা নাই বাৰু, পাক নিউজত দিছে নে নাই। কিন্তু কিছুমান ইউটিউবাৰে বহুত ভিডিঅ' বনাই আছে, আপোনালোকৰ লিষ্ট নাহিব, ৰিজাল্ট নাহিব, ইমানখিনি ৰিজাল্ট নাহিব। সেইবিলাক কেনেকৈ গম পাইছে? খোদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই যে ৰিজাল্ট কেতিয়া দিব। গতিকে তেওঁৰ ওপৰত আস্থা সকলোৰে আছে, আমাৰো আছে। তেওঁ সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। গতিকে সকলো ধৰণৰ খবৰ তেওঁ এতিয়া জনাই দিব, কোন তাৰিখে ৰিজাল্ট দিব, এতিয়াও সঠিক হোৱা নাই। গতিকে আমি কেনেকৈ ক'ব পাৰিম যে ৰিজাল্ট কাইলৈ দিব, পৰহিলৈ দিব? গতিকে তেওঁৱেই মেইন মানুহজন। গতিকে সেইটো আপোনালোকে বেলেগৰ নিউজ চাই এনেই কাইলৈ দিব, আজি দিব ভাবি থাকি লাভ নাই। গতিকে আপোনালোকে আজি নিউজত পালে, যিহেতু আপোনালোকৰ মনটো ভাল লাগি আছে, গতিকে মই আপোনালোকক শুভেচ্ছা জনাইছোঁ। যদি ৰিজাল্ট দিয়ে কেনেকৈ চাব, সম্পূৰ্ণ ডিটেইলছ মই জনাই দিম অহাকালিলৈ। গতিকে এতিয়া আপোনালোকে চাই লওক নিউজৰ ক্লিপটোত কি কৈছে। আগন্তুক সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ, এনেকুৱা ধৰণৰ মানে আপোনালোকক মই সঁচা বাৰ্তা প্ৰেৰণ কৰা ভিডিঅ' পাবলৈ চেনেলটো যোনসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক সময়ত সঠিক বাৰ্তা সদায় পায় আৰু আগন্তুক সময়তো পায়। সঠিক সময়ত সঠিক বাৰ্তা সদায় থাকিব। ক্লিপটো চাই লওক। আৰু বিগ ব্ৰেকিং নিউজ কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ। অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ। অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। সেবাৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা। লাখ লাখ নিবনুৱাই ৰাজ্যিক নিযুক্তি পৰীক্ষা দিছিল। ৯ অক্টোবৰত ফলাফল ঘোষণা হোৱাৰ উৰা বাতৰি ওলাইছিল। sevaonline.org ৱেবছাইটত এতিয়া চাব পাৰিব ৰিজাল্ট। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল। কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ। অসমৰ্থিত সূত্ৰত এই তথ্য প্ৰকাশ পাইছে। ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰো সম্ভাৱনা আছে।